खुलुमबाय स्टुडियो रबन बसुमतारी बाक्सानि मुसलपुराव बाक्सा जिल्ला आबाद बिफानारि मावख'आव बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा रेहन दैमारिया मोनसे जथुमेल बानजायदों। बे जथुमायाव बिटिसिनि सिङाव थानाय मोनबा जिल्लाफोरनि आबाद बिथिंजों सोमोन्दो गोनां आयदाफोरखौ आबाद बिफाननि गुबुन गुबुन बिथिंनिफ्राय नायफामफिननाय जायो आरो बिटिसि ओनसोलखौ हादरनि गेजेरावनो जौगाहोनो थांखि लादों बिटिसि सरकारा। जाउनाव बिटिसिनि सिङाव थानाय आबादारिफोरा आबाद खाबुनिफ्राय मुलाम्फा जागोन। फैबाय थानाय सानफोराव बिटिसिआ गुबैयै कक'आ एबा चकलेट आबाद आरो ड्रेगन फ्रुट आबाद मावनायनि गेजेरजों मोनसे गोदान आबाद जांख्रिथाय जागायनो बिथांखि लादों बिटिसि सरकारा। लोगोसे थोजासे बिथांखि होनानै आबादारिफोरखौ मुलाम्फा होनो नाजानायनि थांखि लादों बिटिसि सरकारा। हाबाफारियाव बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा रेहन दैमारि बिथांजों लोगोसे बाहागो लायो एमएलए मनेश्वर ब्रह्म आरो थानेश्वर ब्रह्म बिथांमोनहा। বিশেষভাৱে আমাৰ বিটিচি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আমাৰ বিষয়া কৰ্মচাৰীসকলৰ লগত আৰু আমাৰ কিছুমান বিটিচিৰ ভিতৰত থকা এপিচিসকলক আমি ইয়াত আমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ বিভাগীয়ভাৱে আমি কি আঁচনি ৰূপায়ণ কৰি আছোঁ এইবিলাক কথাই বিশেষভাৱে আমি আলোচনা কৰিছোঁ আৰু অনাগত দিনত আমাৰ চৰকাৰে কাউন্সিল চৰকাৰে কেনেকুৱা কৰিব বিচাৰিছে কেনেকুৱা সহযোগিতা আমি বিচাৰিছোঁ এই কথাবিলাকে আমি আলোচনা কৰিছোঁ আৰু আমাৰ কাউন্সিল চৰকাৰকো আমি যিমান পাৰোঁ বিশেষভাৱে আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীসকল আছে তেওঁলোকক কিভাৱে সহায় কৰিব পাৰোঁ এইবিলাক আমি আলোচনা কৰিছোঁ। বিশেষভাৱে আমাৰ যিখিনি গতানুগতিকভাৱে আমি কৰি আছোঁ সেইটোত আমি কৰিমেই আৰু এতিয়া নতুনকৈ আমি বিশেষভাৱে ককোৱা আৰু ড্ৰেগন এই দুটা খেতিটো আমি অলপ লাৰ্জ স্কেলত আমি কৰিবৰ কাৰণে চিন্তা কৰিছোঁ কাৰণ বিটিচি অঞ্চলৰ মাটিবিলাক যিহেতু হাইলেণ্ড আৰু এই খেতিবিলাক অলপ হাইলেণ্ড লাগে গতিকে যথেষ্ট সম্ভাৱনীয়তা আছে সেইবিলাকে আমি আলোচনা কৰিছোঁ আৰু কৰিম আমি। বৰ্তমানটো তেনেকুৱা ধৰণৰ হোৱা নাই, আগত যদি হৈছিল সেইটো নাজানো মই। ইতিমধ্যে আমি ধানৰ বীজটো অলপ লেট হৈছে এইটো জানেই আৰু চৰকাৰৰ বস্তু আমি সেইটো সময়মতে দিবৰ কাৰণে চেষ্টা কৰিম অনাগত দিনত। এইবাৰ আমাৰ এণ্টায়াৰ বিটিচিত ইতিমধ্যে আমি ধানৰ বীজটো আমি বিতৰণ কৰিলোঁ। বাকী চিটটো যিহেতু সময়টো হোৱা নাই সময় আহিলে সেইটো আমাৰ সময়মতে